আনবক্সিং কৰিম বুলি কৈছিলোঁ। এইটো ইমান অকণমান টিকলাটো হয়, বাট এইটো পিংকে নহয়চোন, এইটো কালাৰটোৱে বেলেগ। বহাই দিছোঁ দালি আৰু এফালে গুড মৰ্ণিং, কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোক সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া বৰ্তমান বাজিছে 8:20, ঘড়ীটো অলপমান ফাষ্ট বাৰু। এতিয়া যাবলৈ ৰেডি হৈছোঁ জিমলৈ। জিমৰ ড্ৰেছ কৰিলোঁ, এতিয়া যাম জিমৰ পৰা আহি আজি ৰুমতে, কাৰণ শ্বুটিং নাই। কিন্তু ৰুমতে থকা দিনটোতনো মানে শ্বুটিং নাথাকিলে কিনো কৰোঁ, সেই গোটেইখিনি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আহক বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আহি পালোহি জিমৰ পৰা আহি বহুত বেছি ভাগৰ লাগে, এলেহুৱা টাইপ লাগে। আৰু আজি যিহেতু মোৰ একো কামেই নাইকিয়া, ৰুমতে থাকি, তো কিবা কিবি অলপমান কাম উলিয়াই ল'ব লাগিব, কাপোৰ ধোৱা কিবা কিবি। আৰু এতিয়া প্ৰথমে বহি থাকিলে বেছি মানে ভাগৰ লাগি গৈ থাকে, সেইকাৰণে ডিম এটা বইল কৰিম। ডিম বইল কৰি পেলাই গা ধুম, ফ্ৰেছ হৈ কৰি ব্ৰেকফাষ্ট কৰিম, আৰু তাৰপিছত চাওঁ কিবা ওলায়। কেতিয়াবা আপোনালোকৰ লগত এনেকুৱা হৈছেনে যে ঘৰত বস্তুটো আছে বুলি ভাবিছোঁ, কিন্তু তাৰপিছত নাই? এতিয়া মই ইমান আশাৰে ভাবিলোঁ যে জিমৰ পৰা সেইটো ডিম খোৱা হয়, ডিম আছে বুলি, কিন্তু এতিয়া মোৰ তাত ডিমেই নাইকিয়া। আৰু এতিয়া তললৈ নামি যাবও এলাহ লাগিছে, গতিকে ডিমটো আজি স্কিপ কৰিব লাগিব। গা পা ধুলোঁ, লগতে কাপোৰো ধুই দিলোঁ একেবাৰে। এতিয়া ব্ৰেকফাষ্ট কৰিম, বহুত বেছি ভোক লাগিছে। আচলতে জিমৰ পৰা অহাৰ পিছত বিৰাট বেছি মোৰ ভোক লাগে, চবৰে লাগে। চ' এতিয়া ব্ৰেকফাষ্ট খাই লওঁ। কালি আচলতে পাৰ্পলৰ পৰা কিছুমান বস্তু অৰ্ডাৰ দিছিলোঁ, প্ৰডাক্ট, আৰু আজি আহিছে, ফোন আহিছে, গতিকে পাৰ্চেলটো লৈ আহোঁ। আৰু ভালেই হ'ল, এনেই আছোঁ যিহেতু, আপোনালোকৰ লগত পাৰ্চেলটো আনবক্সিং কৰিব পাৰিম। কি অৰ্ডাৰ দিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আহক পাৰ্চেলটো লৈ আহোঁগৈ। লৈ আহিলোঁ, আৰু কি আছে সেইটো খুলি দেখাম আপোনালোকক। কিন্তু এতিয়া প্ৰথমে লাঞ্চ ৰেডি কৰি লওঁ, যিহেতু লাঞ্চ কৰা টাইম হৈ গ'ল। লাঞ্চ ৰেডি কৰি তাৰপিছত আপোনালোকক কি আনিছোঁ দেখাম। এয়া এফালে বহাই দিছোঁ দালি, আৰু এফালে বেঙেনা দেখিছে, বেঙেনা পুৰিছোঁ, বেঙেনা পুৰিম। তাৰপিছত আলু লৈছোঁ, আলু ভাজি অলপ বনাম, মানে এটা আলুৰে ভাজি বনাম, আৰু তাৰপিছত বেঙেনা পিটিকা আৰু দাইল ভাত। পূৰা গৰম গৰম ভাত ধোঁৱা ওলাই আছে, ইফালে বেঙেনা পিটিকা, আলু ভাজি। এয়া ঘৰৰ পৰা মায়ে বনাই দিয়া জলফাই আছে, আৰু ইয়াত যেতিয়া দালি লৈ লওঁ আচলতে কমপ্লিট হৈ যাব। আৰু বাচন ধুই হৈ গ'ল, আৰু খানা খোৱাৰ পিছত মানে লাঞ্চ বনাই খানা খাই আপোনালোকক বাচন ধুই পাৰ্চেল আনবক্সিং কৰিম বুলি কৈছিলোঁ। গতিকে এতিয়া পাৰ্চেলটো আনবক্সিং কৰোঁ। তেনেকুৱা বিশেষ একো নাই, কাৰণ মই মেকআপৰ প্ৰডাক্ট দিছিলোঁ। মেকআপত যে বেছি স্কিনৰ আপোনাৰ স্কিন কেয়াৰ, কি বুলি কয়, ফেচ ৱাছ, এইবোৰ আৰু খুলি দেখাই দিম। বাট ইয়াতে এটা ভাল লাগিছে, কালি অৰ্ডাৰ দিওঁতে আজি আহি পাই গৈছে। আৰু টোটেল আছিল আপোনাৰ 2236 ৰুপিজ আছে। আৰু পাৰ্পলত মই এলাইট মেম্বাৰশ্বিপ জইন কৰি থোৱাৰ কাৰণে নটিফিকেশ্যন আহিছে, চাই দিছোঁ ইউটিউবৰ পৰাই ছাবস্ক্ৰাইবাৰ। পাৰ্পলৰ এলাইট মেম্বাৰশ্বিপ জইন কৰি থোৱাৰ কাৰণে তেওঁলোকে আচলতে কিবা কিবি গিফ্টটো দিয়ে, সেইখিনি দেখাম। ইমান বেছি বস্তু নাই, খালি পেকিংটোহে বহুত ডাঙৰ কৰে। আনি লৈছোঁ যাতে ওলাই যায়। সৰুতে এইটোতে বহুত বেছি হেপী হৈছিলোঁ নহয় নে, আৰু এতিয়াও মই বহুত হেপী হওঁ। থৈ দিওঁ, পিছত কৰি প্ৰথমেই ওলাইছে মোৰ ফেচ ৱাছ। এইটো ডাৰ্মাকৰ ফেচ ৱাছ হয়, মই এইটো ইউজ কৰোঁ, বিৰাট বেছি ভাল হয়। মানে
যিহেতু শ্বুটিং থাকে, মেকআপ অলমষ্ট থাকে, ডেইলি থকাৰ নিচিনা হয় শ্বুটিঙত, গতিকে মানে কি হয় এইটো ষ্টাৰ্টিঙত অলপমান পিম্পল উঠিছিলে প্ৰথম মেকআপ লৈ যেতিয়া শ্বুটিং ষ্টাৰ্ট কৰিছোঁ প্ৰথমখন চিৰিয়েলৰ, তাৰপিছত মই এইটো ইউজ কৰিব ল'লোঁ ডাৰ্মাকৰ ফেচ ৱাছ। তো পিম্পলছ নুঠা হ'ল, স্কিনখনো বহুত ভাল হ'ল, অলপমান স্পট ৰখি গৈছিলে সেইখিনিও বহুতখিনি ভাল হৈছে। চ' এইটো ফেচ ৱাছ, এইটো থাকক ডাৰ্মাকৰ। তাৰপিছতে ডাৰ্মাকৰ আৰু আপোনাৰ এটা ফেচ চিৰাম দিছিলোঁ, সেইটো দেখাই দিওঁ। এইটো চিৰাম লৈছিলোঁ, ডাৰ্মাকৰে হয়, বিৰাট ভাল হয়। মই প্ৰাইচটো কৈ যাওঁ ৰ'ব। এনেই এইটোৰ প্ৰাইচ হয় 299, কিন্তু অফাৰত 230 কিমানত পাইছিলোঁ, 34 চামথিং এনেকুৱা। তাৰপিছত এইটো হয় 249 আৰু পাইছিলোঁ, এইটো বেছি অফাৰ নাছিলে, 220 চামথিং তেনেকুৱাতে পাইছিলোঁ, বেছি অফাৰ নাছিল এইটো, খালি বহুত সৰু আৰু একো নাই। তাৰপিছত দেখাম এইটো বিৰাট বেছি ভাল হয়, আপোনাৰ স্প্ৰ' ক্ৰীম হয়। মই আচলতে মানে কি বুলি কয় পাৰ্পলৰ পৰা অফাৰ পাইছিলোঁ এটা আগৰবাৰ, তো মই ইউজ কৰি চালোঁ, মই কৈছোঁ যে এলাইট মেম্বাৰ কাৰণে কিবা কিবি গিফ্ট পাই থাকোঁ, তো সেইটো গিফ্ট পাইছিলোঁ, ইউজ কৰিছিলোঁ, বিৰাট বেছি ভাল লাগিলে। চ' এইবাৰ মই অৰ্ডাৰ দিছোঁ, বহুত ভাল হয়। এজ এ প্ৰাইমাৰ ইউজ কৰিব পাৰোঁ, হাইলাইটাৰ ইউজ কৰিব পৰা যায়, মইশ্চাৰাইজাৰ ইউজ কৰিব পৰা যায়। মই বিশেষকৈ এজ এ প্ৰাইমাৰ ইউজ কৰোঁ আৰু কেতিয়াবা ফাউণ্ডেশ্যনৰ লগত অকণমান মিক্স কৰিও ইউজ কৰোঁ, বিৰাট বেছি মই ভাল পাইছোঁ ইউজ কৰি। এইটো মই দেখাই দিম প্ৰডাক্টটো। এইটো প্ৰাইচ হয় 399। এইটো টিকলা হয় খালি 399 হয়, মই এইটো পাইছিলোঁ 350, বহুত বেছি অফাৰ নাছিলে বাৰু। 350 কিবা, মই অলপমান বাৰু হেৰি হৈছে 350 চামথিং কেনেকুৱাই হ'ব, মই একজেক্টটো পাহৰি গ'লোঁ। তাৰপিছত অফাৰকেইটা পিছত দেখাম। এইটো নেদেখাম আৰু, লেকমি লুজ পাউডাৰ হয়, ৰ'জ পাউডাৰ। এইটো নালাগে, এইটো 250 হয়, 200ত পাইছোঁ, এইটো মনত আছে, কাৰণ এইটো মই ভাবিছিলোঁ অফাৰ পাম চাগে, অফাৰেই নাপালোঁ। তাৰপিছত এই দুটা দিয়া হৈছিল, এটা ঘৰলৈ, এটা মোৰ। এইটো আচলতে চুইচ বিউটিৰ হয়, কি বুলি ক'ম, ইয়াতো লিখা থাকে কনচিলাৰ হয়, বাট মই আচলতে এইটো এবাৰ ফাৰ্ষ্ট ইউজ কৰি চাইছিলোঁ, মোক শ্বুট কৰিছে, বিৰাট ভাল হয়। মই কেতিয়াবা মানে বহুত বেছি মানে এনেই চিম্পলকৈ ক'ৰবাত ওলাই যাব যদি লওঁ, তেতিয়া মই এইটোৱে ইউজ কৰোঁ, অকল এইটো দি পেলাই মই দেখাই দিছোঁ ৰ'বক। কনচিলাৰ চব হৈ যায়, এটা খুলি দেখাই দিম। এইটো হয়, আৰু এটা চাইডে ডাৰ্ক থাকে, এটা চাইডে লাইট কালাৰ থাকে, তো মই এইটোৱে ইউজ কৰোঁ ধুনীয়াকৈ। অকণমান ডাৰ্ক যোনবিলাক স্পট থাকে তাত ডাৰ্ক কালাৰটো ইউজ কৰি, লাইট কালাৰটো ইউজ কৰি, অকণমান লাইট লেকমি প্ৰাইমাৰ প্লাছ মেট যোনটো ফাউণ্ডেশ্যন থাকে সেইটো ইউজ কৰি দিওঁ, পূৰা লাইট মেকআপ কৰিব পৰা যায় আৰু। তাৰপিছত এইটো ছানস্ক্ৰীম মাৰ কাৰণে হয়, ডাৰ্মাকৰ, ময়ো ইউজ কৰোঁ, মোৰতো আছে। এইটো হৈছে 649 আৰু এইটো অফাৰত পাইছিলোঁ 550, আৰু এলাইট মেম্বাৰৰ কাৰণে আচলতে অলপমান প্ৰাইচটো কমি যায়, লগতে গিফ্ট পোৱা যায়। গিফ্টকেইটা বহুত সৰু সৰু হয়, মই ষ্টিল দেখাই দিওঁ। এইটো হৈছে গিফ্ট, এইটো আছিলে ফেচ ৱাছ, ফেচ ৱাছ নে? ফেচ ৱাছ, ইমান টিকলা ফেচ ৱাছ। আৰু এই ক'ত আছে পিল অফ মাস্ক, এইটো ইমান অকণমান টিকলাটো হয়, গিফ্ট দিছে দেখাতে, আৰু যিটো পাইছোঁ সেইটোতে সুখী হ'বতো লাগিবই। তাৰপিছত আৰু এটা গিফ্ট দিছে, এইটো কি হয়, চুইচ বিউটিৰ হয় এইটো। আচ্ছা,
এইটো যে লিপ বামো কৰিব পাৰি ইয়াতে পিংক পিংক কৰিব পাৰি সেইটোৱে আৰু বাট এইটো পিংকে নহয়চোন এইটো কালাৰটোৱে বেলেগ কি ইউজ কৰিম মই নাজানো লিপষ্টিক আইলিড বাৰু একো নাই ইয়াতে মোৰ পিংক নহ'ব ল'বলৈ ব্ৰাউনে হ'ব নেকি মই এনেকৈ ইউজ কৰিছিলোঁ যি নহওক গিফ্ট হয় চ' থেংক ইউ পাৰ্পল তিনিটা গিফ্ট দিয়াৰ কাৰণে আৰু এনে এইটো প্ৰাইচ 99 আৰু এইটো হৈছে এইটো 99 200 টকা কেইটকানো লাভ হৈছে চাওঁ এইটো 219 টকা গতিকে ইমান লছ হোৱা নাইকিয়া তিনিটা গিফ্ট পাইছোঁ দেখাতে অৰ্ডাৰ কৰি চ' কেনেকুৱা লাগিলে মোৰ প্ৰডাক্টখিনি চাই জনাব আৰু বাকী কিবা জানিব লগা থাকিলে কমেণ্ট ছেকশ্যনত জনাব মই জনাম যদি আৰু কিবা মেকআপৰ মানে যিহেতু আমি নিজে মেকআপ কৰা হয় শ্বুটিঙত বাৰু কৰি দিয়া হয় তথাপিও ইভেণ্টছবোৰ থাকিলে বা তেতিয়া নিজে মেকআপ কৰা হয় তো কিছুমান মেকআপৰ প্ৰডাক্ট আমি নিজে কিনি লৈছোঁ যদি সেইবোৰ আপোনালোকে চাব বিচাৰে কমেণ্ট ছেকশ্যনত জনাব এদিন এটা ভিডিঅ' মেকআপ প্ৰডাক্টক লৈ দিম বা কেনেকৈ চিম্পল মেকআপ কৰোঁ মই তাকে লৈ পেলাই এটা ভিডিঅ' আপলোড কৰিম যদি আপোনালোকে চাব বিচাৰে বহুত বেছি হৈ গ'লোঁ মাথা চাথা চকুটুকু বিষাই গৈছে কেতিয়াবা চাগে আপোনালোকৰ লগতো এনেকুৱা হয় ন মানে বহুত বেছি শুই যোৱা যায় তাৰপিছত মাথা চাথা চকুটুকু চব বিষায় তো এতিয়া ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ পেলাই কফি খাম আজি দেখাতে মোৰ ৰেষ্টে লৈ আছোঁ আৰু কফি ৰেডি হৈ গ'ল এতিয়া খাম ধুনীয়াকৈ একাপ কফি খালেহে মানে মোৰ ভাল লাগে নহ'লে মানে মোক মাথাটো ঘূৰাই মাথা বিষায় কিছুমান থাকে ন গাখীৰ চাহ নাখালে মাথা বিষায় মানে মই দেখিছোঁ তেনেকুৱা আৰু মই যদি এই কফি নাখাওঁ ৰাতিপুৱা একাপ ব্লেক কফি আৰু গধূলাকৈ মিল্ক কফি বা ব্লেক কফি হ'লেও কিন্তু মই খাবই লাগিব কফি খাই কৰি এলেহুৱা জীৱৰ নিচিনা মই আচলতে বিচনাৰ ওপৰতে বহি লৈ ৰিলছ চালোঁ ইউটিউবৰ কিছুমান ব্লগ চালোঁ ভিডিঅ' আজি যিহেতু গোটেই দিনটো ৰেষ্ট ল'লোঁ খানা বনাব পৰাও বহুত এনাৰ্জি আছে চ' ভাবিছোঁ চিকেন লৈ আহোঁ দিনতো নিৰামিষ খালোঁ আৰু কাইলৈ টিউজডে হয় নিৰামিষে খাম সেইকাৰণে এতিয়া ভাবিছোঁ অকণমান চিকেন লৈ আহোঁ দিনৰে দালি থৈয়ে দিছিলোঁ পূৰা চিকেন ফ্ৰাই কৰিম বহুত দেৰিকৈ ভাবিছোঁ 9টা বাজিলে বাট ইয়াতে এভেইলেবল থাকে ওচৰতে নামি গ'লে ৰুমৰ তলতে পাম চ' এতিয়া চিকেন লৈ আহোঁগৈ ডিনাৰ কৰিলোঁ আৰু ডিনাৰ কৰা ভিডিঅ' কৰিম ভাবিছিলোঁ কিন্তু পাহৰি গ'লোঁ খাই থাকোঁতে মনত পৰিলে সেইকাৰণে ভিডিঅ' কৰা নহ'ল আজি গোটেই দিনটো কি কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ